মোৰ নাম শ্ৰী মন্মি ৰাভা। মোৰ দেউতাৰ নাম হৈছে শ্ৰীযুত মুকুল ৰাভা আৰু মোৰ মাৰ নাম হৈছে দুলুমণি পাটোৱাৰী। মই মহৰীপাৰা একলব্য বিদ্যা মন্দিৰত পঢ়োঁ। 7ম শ্ৰেণীত পঢ়ি আছোঁ বৰ্তমান। মই কোৰ্চটো এনেকৈ পঢ়িছোঁ যাতে পৰীক্ষাত যি কুৱেশ্যন আহে মই সেইটো ভালদৰে লিখিব পাৰোঁ। তেনেকুৱা সময় নাছিল, বিদ্যালয়ৰো পঢ়িব লগা আছিল। তেনেকৈ অলপ সময় লৈ হিন্দী পৰীক্ষাৰো পঢ়িছিলোঁ। মানে যেতিয়া হিন্দী পৰীক্ষা হ'ব বুলি গম পালে তাৰপিছতে তুমি প্ৰস্তুতিটো চলাইছা, হয়নে? হয়। মানে তাত কি কিতাপ আছে, কি ওপৰত মানে বিষয়ৰ ওপৰত কিতাপ আছে? তুমি যে প্ৰথম পৰীক্ষা দিলা, পেহলা পৰ্চা আছিল আৰু দুসৰা পৰ্চা আৰু ক্লাছ 6ৰ আৰু ক্লাছ 7ৰ বালিকা স্কুলৰ আছিল কিতাপ হিন্দী। সেইবিলাক গোটেই মিলাই চাইছিলা? চাইছিলোঁ। এতিয়া তুমি যে মানে কষ্ট কৰি আজি অসমৰ ভিতৰতে 9ম স্থান লাভ কৰিবলৈ সক্ষম হ'লা, ইয়াৰ কাৰণে মই সেইটো আমাৰ মা দেউতাকো দিম, কাৰণ মই সেইটো আৰু বাইদেউকো দিছোঁ। মই টিউশ্যন লৈছিলোঁ। তোমাৰ হিন্দী পৰীক্ষাৰ কেন্দ্ৰটো ক'ত আছিল? কেন্দ্ৰটো উত্তৰ বেতনা স্কুলত আছিল। তাৰপিছত তুমি ঘৰৰ পৰা কিমান দূৰত? 4 কিলোমিটাৰ দূৰ আছিল আমাৰ ঘৰৰ পৰা। হয়, তোমাক কোনে নিছিলে তালৈকে? দেউতাই নিছিল। তাৰপিছত তোমালোকৰ আৰু কোন দিছিলে পৰীক্ষা? মোৰ লগতে পঢ়া আছিল, বন্ধু বান্ধৱী আছিল। কেইগৰাকীমান আছিল? গোটেই মিলি 6জন। তেওঁলোকে কেনেকৈ পাছ কৰিছে? ভাল কৰিছে। বিশেষ যোগ্যতা লাভ কৰিছে। তাৰপিছত তুমি আৰু ইয়াৰ পিছত প্ৰথমা, তাৰপিছত প্ৰৱেশিকা হ'ব। প্ৰৱেশিকাৰ কাৰণে তুমি এতিয়াৰ পৰাই কেনেকৈ প্ৰস্তুতি চলাবা? ভালদৰে পঢ়িম আৰু যাতে এনেকৈয়ে দিব পাৰোঁ। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা যিখিনি মানে অসমত চলিত হয়, বিশাৰদলৈকে প্ৰবীণলৈকে, সেইটো কিমানলৈকে দিম বুলি ভাবিছা? মই গোটেই শেষে কৰিম বুলি ভাবিছোঁ। ভৱিষ্যতে কি আছে? ভৱিষ্যত লক্ষ্য কি আছে? মোৰ এনে ডক্তৰ হ'ব মন আছে। মই ইয়াতে পঢ়ি আছোঁ আৰু ইয়াতে পঢ়া ল'ৰা ছোৱালীকো এই হিন্দী পৰীক্ষা শিক্ষাদান দিব মই বিচাৰিছোঁ। মই মুন্মিৰ মাক হিচাপে মই বহুত সুখী আৰু যাতে আগন্তুক পৰীক্ষাবিলাকতো তাই ভাল কৰিব পাৰে সেই কামনা কৰিছোঁ। এতিয়া মুন্মিয়ে যেতিয়া ঘৰত পঢ়া শুনা কৰিছিলে কেনেকৈ আপুনি সহায় কৰিছিল? সহায়তো বহুত সহায় কৰোঁ মই মাক হিচাপে, যিখিনি কৰিবলগীয়া কৰ্তব্য সেইখিনি কৰোঁ। সেইখিনিয়ে তাৰপিছত মানে ৰাতিপুৱা স্কুলত যাব লাগে, ঘৰলৈ আহিব লাগে, সেইখিনিত মানে চোৱা চিতাটো হয়তো হয়, সেইখিনি ময়ে দেচোন, অনা নিয়া সেইখিনি খোৱা লোৱা, টিফিন সেইবিলাক গোটেই ময়ে কৰোঁ। সেইখিনিয়ে ভাল হয়। ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদত মোৰ ছোৱালীজনী যাতে আকৌ ভাল হ'ব পাৰে ভৱিষ্যত, সেইখিনিয়ে কামনা কৰিছোঁ। মই শ্ৰী মুন্মি ৰাভাৰ দেউতাক হওঁ আৰু বৰ্তমান মই এজন শিক্ষক হয় এখন গাৰ্লছ হাইস্কুলত। স্কুলখনৰ নাম হ'ল হেৰগাঁও কেশৱকান্ত বৰুৱা ছোৱালী হাইস্কুল। মোৰ ছোৱালী বৰ্তমান মহৰীপাৰা একলব্য বিদ্যা মন্দিৰত 7ম শ্ৰেণীত পঢ়ি আছে। বৰ্তমান তাই পঢ়া শুনাত যথেষ্ট মানে ইচ্ছুক, পঢ়া শুনাত বৰ্তমান ঠিকেই ৰাখিছে আৰু ভৱিষ্যতে এই ছোৱালীজনীক মই অলপ উচ্চ স্তৰলৈ নিয়াৰ কাৰণে মই সদায় যত্নপৰ হ'ম আৰু সেইটো মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে এইখিনি কৰাত মোক সুযোগ দিয়ে। আজি আপোনাৰ ছোৱালী যিহেতু মানে 9ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ অসমত, আপুনি কেনে অনুভৱ কৰিছে? এইটো মই খুবেই আনন্দিত, কাৰণ একেবাৰে ভিতৰ অঞ্চলৰ গাঁৱৰ এজনী ছোৱালী, তাই যে অসমৰ ভিতৰত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা অনুষ্ঠিত হোৱা যোৱা 2023 চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা পৰীক্ষাত 9ম স্থান মানে ল'বলৈ সক্ষম হৈছে, তাৰ কাৰণে মই যথেষ্ট মানে আনন্দিত হৈছোঁ। ভৱিষ্যতে মানে কেনেকৈ সহায় সহযোগিতা কৰিব আপুনি নিজৰ ছোৱালী? মোৰ নিজৰ ছোৱালী হিচাপে মই যথেষ্ট যিখিনি মানে সা সুবিধা দিব লাগে মই সদায় যত্নপৰ হ'ম আৰু সদায় মই আগুৱাই নিয়াৰ কাৰণে মই যত্ন ল'ম, যিহেতু ময়ো এজন শিক্ষক। তেনে মই মহৰীপাৰা একলব্য বিদ্যা মন্দিৰৰ অধ্যক্ষ হৈ আপোনালোকক নিউজ চেনেলক আজি এইখিনিতে পাই
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ যি ফলাফল হিন্দী পৰীক্ষাৰ ফলাফল এই ফলাফলটো আপোনালোকে নিশ্চয় প্ৰচাৰ কৰাৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম প্ৰৱেশিকা পৰীক্ষাত এই বছৰ 6গৰাকীয়ে দিছিল 6গৰাকীৰ ভিতৰতে মুন্নি নৱম স্থান পাবলৈ সক্ষম হৈছে বাকীকেইজনে বিশেষ দক্ষতা অৰ্জন কৰিছে ষ্টাৰ মাৰ্ক পাইছে আৰু অন্যান্য হিচাপে কিছুমান ছাত্ৰ ছাত্ৰীক যেনেকুৱাকৈ পঢ়াৰ কাৰণে বাৰ বাৰ কৈ থাকিব লাগে ঠিক তেনেকুৱা কিছু ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ মুন্নি গতিকে তেওঁক পঢ়াৰ কথা ক'ব নালাগে নিজ ইচ্ছামতে নিজ দায়িত্ব পঢ়াটো যেন তেওঁৰ এটা দায়িত্ব নিয়মিতবৰ্তিতা যি পঢ়িব দিম যি কৰিব দিম বিদ্যালয়ৰ যিমানবিলাক কাম কাজ থাকে বা গৃহ কাৰ্য থাকে প্ৰত্যেক দিনে প্ৰত্যেকটো কামেহে ক্লিয়াৰ কৰি আনি থাকে পঢ়াৰ ডিচিপ্লিন এই ডিচিপ্লিনটো আমি আচলতে আনন্দিত তেওঁৰ বাবে যদি মই এই সময়তো সুধোঁ যে হিন্দী পৰীক্ষা দিব লাগিলে নিৰ্দিষ্ট এটা কেন্দ্ৰতহে যাবলগীয়া দূৰ দূৰণিত যাবলগীয়া গতিকে আপুনি আপোনাৰ বিদ্যালয়খনত তেনেকুৱা চেণ্টাৰ পোৱাটো আপুনি আহ্বান বা বিচাৰেনে নাই যিহেতুকে আমি যদিও দূৰ দূৰণি নিশ্চয় আমাৰ হিন্দীৰ যিটো চেণ্টাৰ আমাৰ পৰা প্ৰায় 1 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে আৰু আজিকালি হিন্দী পৰীক্ষা দি অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে গতিকে এটা চেণ্টাৰ হ'ব লাগিলে প্ৰায় 100গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন গতিকে 100গৰাকী ছাত্ৰ ছাত্ৰী যে পাম সেইটো নাভাবি আমি য'ত পুৰণি চেণ্টাৰটো আছে এই পুৰণি চেণ্টাৰটোকে উজ্জীৱিত কৰি ৰখাৰ কাৰণেহে আমি চেষ্টা কৰি আছোঁ ইতিমধ্যে প্ৰায় হিন্দী চেণ্টাৰবিলাক মৰহি গৈ আছে এই হিন্দী ৰিজাল্ট আমাৰ মুন্নি ৰাভাৰ গতিকে এই ৰিজাল্টটো পাই আমি আজিৰ পৰা 10 বছৰমান আগতে এবাৰ পাইছিলোঁ আজি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে আমাৰ শিক্ষক বন্ধুবৰ্গৰ লগতে আমাৰ স্কুলৰ তৰফৰ পৰা সকলো উৎফুল্লিত যে এনেকুৱা উৎফুল্লিত ৰিজাল্ট প্ৰতি বছৰে হওক আৰু আহি থকা আগন্তুক দিনত তেওঁৰ যিটো যিটো লক্ষ্য সেই লক্ষ্যত যাতে তেওঁ উপনীত হ'ব পাৰে তাৰ কাৰণে আমি সদায় আশীৰ্বাদ কৰিম আৰু নিশ্চয় পাৰদৰ্শিতাটো আমি যিটো দেখিছোঁ যে তেওঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিব বুলি আমাৰ নিশ্চয় সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ ফালৰ পৰা সেই বিশ্বাসটো আছে